So good morning, welcome to my new video. So সিদিনাখন এটা ঘৰতে vlog দিছিলোঁ. So আপোনালোকে চালে নিশ্চয় ভাল পাইছে চাগে. So আজি এটা সৰু সুৰা vlog দিম বুলি ভাবিছোঁ আৰু কি কৰিবা আৰু কৰোনা আহিছে তো কতো যাব নোৱাৰি সেই কাৰণে ঘৰতে সৰু সুৰা দিনটো যি কৰোঁ so আপোনালোকক অলপমান দেখাম বুলি ভাবিছোঁ তেন্তে চাই থাকিব এতিয়া মই আহিছোঁ খুৰীমাহঁতৰ ঘৰত খুৰীমা আৰু একেখন চোতালতে আছে খুৰীমাহঁতে এইটো কাষতে আছে ভাইটি মোতকৈ সৰু হয় কিন্তু ডাঙৰ বুলি ভাবি মানে ইও মানে ইয়াৰো এটা ইউটিউব চেনেল আছে মই ডিসক্ৰিপশনত দিম লিংকটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু চাব ইও তাৰমানে ভিডিঅ' দিয়া কৰিছে ই কি ভিডিঅ' দিয়ে তুমি ষ্টেটাছৰ ভিডিঅ' দিয়ে চ' আপোনালোকে চাব ই ভাল ষ্টেটাছ ভিডিঅ' বনায় চ' এইখিনিয়ে ক'লোঁ আৰু আপোনালোকে কতো নাযাব কাৰণ কৰোনাটো তাৰমানে যেনেকৈ বাঢ়িছে মানে ডাইৰেক্ট ধৰিব আৰু বাহিৰ ওলালে ধৰিব সেইকাৰণে মই যোৱা নাই কতো আৰু ইয়াত এইবাৰ ভয়ানক হা এইবাৰ অলপমান কৰোনাটো বেলেগ তাৰমানে এইবাৰ কৰোনাটো বেছি ভয়ানক হৈছে সেইকাৰণে কতো আপোনালোকে নাযাব ঘৰতে থাকক আৰু সুৰক্ষিত থাকক আৰু ভালে থাকক আৰু লগতে মাস্কখন ৰাখিবই আৰু মানে ক'ৰবাত যদি ওলাই যাব বিচাৰিছে তেনেহ'লে মাস্কখন লগতে লৈ যাব আৰু মই এতিয়া ঘৰতে আছোঁ কাৰণে মাস্কখন মৰা নাই যদি মই ওলাই যাব লগা হয় ক'ৰবাত ময়ো মাস্ক লৈ যাম আৰু বেলেগ পাৰিলেও মাস্কখন নাপাৰিব বেলেগ পাহৰিলেও মাস্কখন নাপাৰিব দিনটোত কি কৰোঁ আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে হে গাইছ আৰু এটা কথা ক'ব পাহৰিলোঁ মই মানে মোৰ ভাইটি মানে ভাল পেইণ্টিং কৰে চ' পেইণ্টিং আপোনালোকক অলপমান দেখুৱাম তেন্তে চাই থাকিব এতিয়া ই বহীখন বিচাৰি আছে হ'লনে আৰু ইয়াৰ নাম হ'ল হৰজ্যোতি চ' এতিয়া মই পেইণ্টিং দেখাই দিছোঁ চাওক আৰু মই আপোনালোকক বেক কেমেৰা দি দেখুৱাই আছোঁ হৰজ্যোতি তুমি ক'ৰবাত শিকিছা নেকি পেইণ্টিং কৰা নাই ঘৰতে ঘৰতে আঁকি থাকা মানে ঘৰতে আঁকি থাকোঁ মাজে আৰু আঁকিছা নেকি কিবা পেইণ্টিং আৰু আছে বহুত আছিল এইবিলাক নোহোৱা হৈ গৈছে তাৰমানে এতিয়া আৰু সেইবিলাক বিচাৰি থকা নাই আৰু ই কেমেৰাত দেখি চাব লাজ কৰিছে সেইকাৰণে চোৱা নাই চ' পেইণ্টিং দেখাই দিয়া আৰু এবাৰ ভালকৈ এইটো গণেশৰ মূৰ্তি আঁকিছে বৰ ধুনীয়া নাইচ তো আৰ্ট কৰা চালে আপোনালোকে যদি আপোনালোকক যদি এনে আৰ্ট কৰা ফটো বা কিবা লাগে তেনেহ'লে মোৰ ভিডিঅ'ত আপোনালোকে কমেণ্ট মাৰি ক'ব আৰু আহি মই ঘৰত দেখিলোঁ এইটো কি শাক এইটো ডাঠা শাক বোলে যি এই ডাঠা শাকেদি ভাত খাম তেন্তে আপোনালোকক অলপমান দেখাই দিলোঁ আৰু দেখাই আছোঁ আপোনালোকক আৰু এইটো দেখিছে এইটো মৎস্য ঠাৰা বুলি কয় মৎস্য ঠাৰা আপোনালোকৰ ফালে বা কি বা কয় মই নাজানো কমেণ্ট মাৰি ক'বচোন আৰু গাইছ আৰু এটা কথা ক'ব পাৰিছিলোঁ মানে মই বেলেগত যাওঁতে মামাহঁতে আহিছিল এই জানে আপোনালোকে এতিয়া লকডাউন চলিব আৰু ভালকৈ সেইকাৰণে মামাহঁতে আলু দি গ'ল আলু দি গ'ল এই এক বস্তা দেখিছে আলু মই দেখাইছোঁ বেক কেমেৰা দি এয়া দেখিছে এই আলুৰ বস্তা মামাহঁতে দি গ'ল মানে মৰম বুজি পাই কাৰণে মামাহঁতে আলু আগতে দি গ'ল লকডাউন নোহোৱাতে জ্বালা আছে না হা আৰু মায়ে কেইটামান জ্বালা আনিব কৈছে মই গছত চাওঁ ৰচোন জ্বালা আছে না নাই জ্বালা চ' এইডালে আমাৰ জ্বালাৰ গছ আৰু গাইছ আমাৰ বেলেগ খেতি বাতি নাই এই জ্বালাকেইডালকে আমি কৰিছোঁ আৰু বেলেগ নাই আৰু চ' আপোনালোকক আজি অলপমান দেখুৱাই আছোঁ তেন্তে চাই থাকিব ঘৰৰ দিনটোত যি হয় আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে চাই থাকিব অলপমান চিঙি দিওঁ কি আৰু উপায় নাই আৰু কৰিব লাগিব আৰু জ্বালাটো এবাৰ দেখাই দিছোঁ কেনে এইটো সৰু হ'ব পাৰে কিন্তু ইয়াক খালে কিন্তু ধামাকা ভিতৰত ধামাকা হৈ যাব
আজি বহুত ৰ'দ দিছে হয় না আপোনালোকক কোৱা নাই দেই মই চেষ্টাটো কৈছোঁ অৱস্থা নোহোৱা হৈ গৈছে গৰমত মানে কি কৰিবা আৰু খাবতো লাগিবই আৰু উপায় নাই এইকেইটা চাওক পকা জ্বালা চাওক চ' এইখিনি দেখালোঁ আৰু আপোনালোকক আৰু বেছি লগা নাই জ্বলা গছত চ' সদায় ছিঙি খাব পাৰোঁ আৰু তেনেকৈ লাগিছে আৰু এয়া দেখিছে জ্বালা ছিঙি আনিলোঁ মই দেখিছে আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ নহয় দেখুৱাই দিলোঁ তো গাইছ এতিয়া মই লাইনৰ বিল দিব আহিছোঁ চ' বেছি দূৰ নাই আমাৰ পৰা অলপমান দূৰ যাব লাগে চ' লাইনৰ বিলটো দি আহোঁ কাগজ দেখিছে লাইনৰ বিল দেখিছে এতিয়া মই যাই আছোঁ পাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা চাইকেলখন পেলাই দিলোঁ চাওক লাইনৰ বিলটো দি লওঁ আৰু দেখিছে এই দাদাজনে লাইনৰ বিল ল'ব চ' সেইকাৰণে লিখি আছে দাদা তো গাইছ এতিয়া লাইনৰ বিল দিয়া হ'ল দেখিছে এইটো ৰিচিপ্ট দেখিছে আপোনালোকে এতিয়া দিয়া হ'ল ঘৰলৈ যাই থাকোঁ তাতে চাই থাকক তো এতিয়া মই ঘৰলৈ যাই আছোঁ এতিয়া ঘৰ পোৱা নাই লাইনৰ বিল দি আহিলোঁ এতিয়া মই ঘৰলৈ যাই আছোঁ আৰু চাইকেল মাৰি ঘৰলৈ যাই আছোঁ তো পাম আৰু ঘৰ এইটো দেখিছে মন্দিৰ আমাৰ ঘৰৰ ওচৰতে মন্দিৰ এইটো আৰু এইখন স্কুল দেখিছে আৰু এইখন কালি বিয়া আছিল আমি খালোঁ বিয়া আৰু গাইছ এতিয়া আহি পালোঁ ঘৰ মই আৰু আহি ঘৰত এটা বেয়া খবৰ শুনিলোঁ আমাৰ বোলে চিলিণ্ডাৰটো শেষ হ'ল এতিয়া ভাত ক'ত খাওঁ ভাত ক'ত বনাওঁ ভাবি আছোঁ কি কৰোঁ তো কাষৰ এঘৰ মানুহ আছে তাতে তাহাঁতৰ গেছ আছে এভেইলেবল তাৰ পৰা এটা আনিম বুলি ভাবিছোঁ তো অৱশেষৰ মূৰত গেছটো আনিলোঁ এইটো চিলিণ্ডাৰটো আনিলোঁ চাওক আনিলোঁ ভাবিছিলোঁ নাপাম নেকি পালোঁ দে অৱশেষত আৰু আজি বহুত গৰম বহুত ৰ'দ দিছে মানে অৱস্থা নোহোৱা হৈ গৈছে আৰু মইনাই তাতে দুটা মেংগো আনিলে দিছোঁ এটা এয়া দেখিছে আপোনালোকক এয়া মেংগো খাম আজি আৰু এতিয়া ভাগৰ লাগিছে কাৰণে ফেনৰ তলত বহিছোঁ ঘৰত ত' এতিয়া মেংগোটো খাওঁ তো গাইছ মই অলপ টোপনি মাৰি ল'লোঁ চ' কাৰণ দুপৰীয়া হ'লে অলপমান টোপনি মাৰি ল'লে তেতিয়া অলপমান গাটো ফ্ৰেছ লাগে প্ৰায় বাজিছে 4:40 হৈছে তো গাইছ আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ তেন্তে ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ ইমানে বাই বাই